নমস্কাৰ সকলোলৈকে আশা কৰিছোঁ সকলো ভালে আছে। মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি থকা বাইলেণ্ডটোত এটা নামঘৰ আছে আৰু সেই নামঘৰটোৰ আজি প্ৰতিষ্ঠা দিব আৰু সেই উপলক্ষে আজি ভাগৱত ঘূৰোৱা অনুষ্ঠান পতা হৈছে আৰু মই প্ৰথমবাৰৰ বাবে দেখিম ভাগৱত ঘূৰোৱা আৰু আপোনালোকেও চাই যাব এই ভিডিঅ'টোৰ জৰিয়তে স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। আৰু এই পথটোৰ নাম হৈছে প্ৰগতি নগৰ পথ আৰু প্ৰগতি নগৰৰ সকলোলৈকে মোৰ অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ, কাৰণ কি আমাকো নিমন্ত্ৰণ কৰিলে আৰু নামনি অসমৰ এই নীতি নিয়মবিলাক মোৰ সঁচাকৈ বহুত ভাল লাগিছে আৰু আপোনালোককো বহুত বহুত ধন্যবাদ শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে। আৰু যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে বাই।